নমস্কাৰ, শ্ৰীকৃষ্ণ, জয় গুৰু শংকৰ। মোৰ প্ৰিয় আৰু শ্ৰদ্ধাৰ দৰ্শকসকল, বন্ধু বান্ধৱীসকল, সমগ্ৰ অসমৰ লগতে আমাৰ সমগ্ৰ দেশৰ, সমগ্ৰ হিন্দুস্থানৰ দৰ্শক শ্ৰোতাসকল, আজি আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমি মোৰ সখীৰ লগত এই কোচবিহাৰত থকা মধুপুৰ সত্ৰত উপস্থিত আছোঁ। মধুপুৰ সত্ৰ, য'ত নেকি অসমীয়া সংস্কৃতি সম্পূৰ্ণ চলে, যিখন সত্ৰ অসমৰ লগতে আমাৰ দেশৰ বিখ্যাত ধৰ্মগুৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নিৰ্মাণ কৰিছিলে। বৰ্তমান আজি এই 24 অক্টোবৰ 2022 চন আজি এই সত্ৰত উপস্থিত আছোঁ। গতিকে আমি আমাৰ দৰ্শকসকলক, আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলক এই সত্ৰ সম্বন্ধে কিছু কথা আজি চেষ্টা কৰিব। প্ৰথমতে আমি আপোনালোকক দেখুৱাব বিচাৰোঁ যে সত্ৰৰ এক অংশ বিশেষ এয়া ধৰ্মবন্তি জ্বলি আছে সত্ৰত। এই মধুপুৰ সত্ৰত ধৰ্মবন্তি জ্বলি আছে। তাৰোপৰি আৰু অনেক গুৰুত্বপূৰ্ণ অংশ আছে, যিখিনি আমি আপোনালোকক ক্ৰমে ক্ৰমে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সত্ৰৰে এজন বাপ। নমস্কাৰ। নমস্কাৰ। হয়, আমি অসমৰ পৰা আহিছোঁ। গতিকে আপোনাৰ পৰা আমি জানিব বিচাৰোঁ যে অসমৰ পৰা কিমান মানুহ মানে প্ৰতি বছৰে এই সত্ৰলৈ, মধুপুৰ সত্ৰলৈ আহে অসমৰ পৰা, চিৰসেউজী অসমৰ পৰা? তাতে বহুত মানুহ আহে। তাতে যোৱাকাল 1000 মানুহ আহিছে। হয়, যোৱাকালি বশিষ্ঠ মন্দিৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে। আচ্ছা, তেওঁ প্ৰতিদিন যাত্ৰী গাড়ী আহি থাকে, বহুত মানুহ হৈ থাকে ইয়াতে। তো আমিও যোৱাকালি আহি আজি ইয়াত উপস্থিত আছোঁ। আমিও মানে খুব ভাল লাগিছে যে মধুপুৰ সত্ৰ ইমান চাফ চিকুণ, ইমান ধুনীয়াকৈ মানে আমাৰ বাপসকলে, গুৰুসকলে ৰাখিছে। সেই ঐতিহ্যমণ্ডিত আমাৰ বিখ্যাত শংকৰদেৱ আৰু মাধৱদেৱৰ যি যুগমীয়া কৃষ্টি ইমান সুন্দৰকৈ ৰাখিছে, আমাৰ দেখি খুব ভাল লাগিছে। আমি সকলোকে অনুৰোধ জনাওঁ যে যিবিলাক আগন্তুক সময় আমাৰ অসমৰে নহওক কিয়, অসমৰে কেৱল নহয়, মানে সমগ্ৰ হিন্দুস্থানৰ পৰা এই মধুপুৰ সত্ৰলৈ, এই বিখ্যাত মধুপুৰ সত্ৰলৈ মানুহ আহক, মানুহৰ সোঁত বওক, লগতে এই সংস্কৃতি তেওঁলোকে আঁকোৱালি লওক, সেয়া আমি খুবেই আশা কৰোঁ। এই বাপে কোৱাৰ দৰে যে যোৱাকালি অসমৰ পৰা 1000 মানুহ আহিছে, অসমৰ পৰা 1000 মানুহ আহিছে যোৱাকালি। তো আগন্তুক সময়ত আৰু লাখ লাখ মানুহ হওক, সমগ্ৰ দেশৰ পৰা হওক, সেয়া আমি কামনা কৰোঁ। তো বাপ, আপোনাক অনেক ধন্যবাদ। হয়, কৃষ্ণ। হয়, কৃষ্ণ, জয় গুৰু শংকৰ। প্ৰিয় দৰ্শক শ্ৰোতাসকল, আপোনালোকক এই মধুপুৰ সত্ৰৰ চৌপাশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দয়া কৰি সময় উলিয়াই এই মধুপুৰ সত্ৰৰ চৌপাশ যাতে আপোনালোকে চাবলৈ চেষ্টা কৰে সময় উলিয়াই। এতিয়া আমি মূল সত্ৰভাগ আমি দেখুৱাম দূৰৰ পৰা। দয়া কৰি মূল সত্ৰভাগ চাওক। প্ৰিয় দৰ্শক শ্ৰোতাসকল, এয়া হৈছে মূল সত্ৰভাগ। এয়া বিখ্যাত মধুপুৰ সত্ৰ, মধুপুৰ সত্ৰৰ মূল সত্ৰভাগ এয়া। লগতে চৌফালে চৌপাশৰ পৰিৱেশ, এই সকলোবিলাক হৈছে সত্ৰৰ অংশ বিশেষ। এক সুন্দৰ পৰিৱেশ, চবফালে অতি চাফ চিকুণ, গছ বৃক্ষেৰে ভৰা এক সেউজীয়া পৰিৱেশ। আৰু আপোনালোকক জনাই থওঁ যে এই মধুপুৰ সত্ৰ এক গাঁৱলীয়া পৰিৱেশত আছে। কোচবিহাৰ টাউনৰ পৰা মোটামুটি 15 কিলোমিটাৰ দূৰত আছে। এয়া মোৰ সখী জিতেন্দ্ৰ মেধি, তেওঁ মোৰ লগত সহযোগী হৈছে, তেখেতক অনেক ধন্যবাদ জনাইছোঁ। আমি যোৱাকালি আহিছোঁ কোচবিহাৰ, যিহেতু যোৱাকালিও আজি আমাৰ চৰকাৰী বন্ধ আছে। গতিকে আমি বোলো ৰাইজকো অলপ দেখুৱাওঁ, নিজেও অলপমান আমি এই দৈবিক ক্ষণৰ আমি সমভাগী হওঁ। গতিকে প্ৰিয় দৰ্শকসকল, আপোনালোকক আজি দেখুৱাব আহিছোঁ। আমি আশা কৰোঁ যে আপোনালোকে এই মধুপুৰ সত্ৰ দেখি, মধুপুৰ সত্ৰৰ কৃষ্টি সংস্কৃতি দেখি আপোনালোকে অনেক উপকৃত হ'ব, আপোনালোকে ভাল পাব। আৰু আপোনালোকে ভৱিষ্যতে এই শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ যি নেকি যুগমীয়া কৃষ্টি, এই যুগমীয়া কৃষ্টিক আপোনালোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব। লগতে ইয়াত যিবিলাক ভকত বাপসকল আছে, প্ৰায়বিলাক আমাৰ অসমৰে, আৰু ইয়াত লোকেল মানুহ আছে। যিয়ে নহওক, আপোনালোকে
উৎসাহ উদ্দীপনা প্ৰদান কৰিব। যিহেতু এক আমাৰ হিন্দু ধৰ্ম হয়, এই হিন্দু ধৰ্ম আৰু সুবিখ্যাত হ'ব লাগে, বিশ্ববিখ্যাত হ'ব লাগে, আমি সেই আশা কৰোঁ। এয়া কুঁৱা এভাগ আছে সন্মুখতে, ইয়াত মানে ভৰি হাত ধুব পাৰে। গুৰুজনাৰ কুঁৱা এয়া আছে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে তেওঁলোকে ব্যৱহাৰ কৰিছিলে এই কুঁৱাটো, বিখ্যাত গুৰুজনাৰ কুঁৱা। এইবাৰ আমি আহিছোঁ এই সত্ৰৰ মূল বাপজন, তেখেতৰ ওচৰলৈ আমি আহিছোঁ। তেখেতৰ পৰা আমি দুই চাৰিটা মন্ত্ৰ ল'বলৈ চেষ্টা কৰিম। এয়া বাপজন বহি আছে। এয়া বাপজনৰ কাষত আশীৰ্বাদ লৈছে মোৰ সখী। এয়া মধুপুৰ সত্ৰৰ এক অপূৰ্ব নিদৰ্শন আপোনালোকে দেখিবলৈ পাইছে, আৰু লগতে আমাৰ মূল বাপজনৰ আশীৰ্বাদ লৈছে মোৰ সখীয়ে। সুদূৰ অসমৰ পৰা আহিলে যোৱাকালি এই মোৰ সখী জিতেন্দ্ৰ মেধি আৰু আমি হিমন্ত কুমাৰ পৰা হৈছে চাউথ চেংলুং ৰুচাৱে। এতিয়া আমি আশা কৰিলোঁ যে আপোনালোককো এটা নমস্কাৰ কৰি যাওঁ। লগতে এই আমাৰ পৃথিৱী বিখ্যাত বুলি ক'লেও ভুল নহ'ব, পৃথিৱী বিখ্যাত শ্ৰী শ্ৰী শংকৰদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱৰ যি নেকি যুগমীয়া কৃষ্টি, আমাৰ বন্ধু বান্ধৱী যিমান প্ৰিয় দৰ্শকসকল আছে তেওঁলোকক অলপমান দেখুৱাওঁ। গতিকে সেই দেখুৱাই মানে এটা ভিডিঅ' ব্লগ আমি বনাবলৈ চেষ্টা কৰিলোঁ, যিহেতু আপুনি অনুমতি দিলে। আপোনাৰ অনুমতি সাপেক্ষে আমি গ্ৰহণ কৰিছোঁ। এতিয়া বাপজন, আপুনি এই যে যি নেকি শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ মধুপুৰ সত্ৰ, বিখ্যাত মধুপুৰ সত্ৰ, এই সত্ৰত যি নেকি বৈশিষ্ট্য আছে, যি নেকি মানে গুণ গৰিমা আছে, তাৎপৰ্য আছে, আমাৰ গোটেই হিন্দুস্থানত, আমাৰ দেশতো হিন্দুস্থান, আমি হিন্দু মানুহ, হিন্দুস্থানত মানে বিশ্ববিখ্যাত হোৱাটো বিচাৰে নে নিবিচাৰে? কেনেকৈ বিচাৰে বা কেনেকৈ আগবঢ়াটো উচিত বুলি আপুনি ভাবে? আমি নতুন প্ৰজন্মক কেনেকৈ আগবাঢ়িব লাগিব? কথাটোৱে কৈছে জগত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ। জগত মানে পৃথিৱী, এই পৃথিৱীৰে যদি গুৰু যদি বুলি ভাবে, সকলোৰে গুৰু, এই পৃথিৱীখনৰে গুৰু তেওঁলোক। হয়। এতিয়া আপোনালোকে ক'ব গৈছে যে মধুপুৰ এই সত্ৰখন কেনেকৈ সৃষ্টি হ'ল, হয়, এইখিনি ক'ব গৈছে আপোনালোকে। ইতিহাস গুৰুজনাৰ ৩২ বছৰ বয়স যেতিয়া হয়, তেতিয়া নগাঁও বতৰডোবাৰ পৰা খোজকাঢ়ি ১২ বছৰ কাল ভাৰত ভ্ৰমণ কৰিছিল। দ্বিতীয়বাৰ আহিলে বৰপেটা পাটবসীৰ পৰা তেখেতৰ বয়স তেতিয়া ৮৫ বছৰ বয়স। এতিয়া ১২৬জন ভকত সহিতে গুৰুজনাই ভাৰত ভ্ৰমণলৈ আহিব। হেন অৱস্থাত তেওঁৰ দ্বিতীয় পৰিবাৰ কালিন্দী আহি কৈছিলে, প্ৰভু ভাৰত ভ্ৰমণত যাব নালাগে, কাৰণ তেখেতে বিমূৰত পৰা যেন হ'ল। ভকতসকলক কথা দিছে, ভকতসকলে টোপলা টোপলি বান্ধি ৰেডি যে গুৰুৰ লগত আমি ভাৰত ভ্ৰমণলৈ যাম, কিমান আনন্দ আমাৰ। হেন অৱস্থাত কালিন্দী বাধা কৰিছে, ভাৰত ভ্ৰমণলৈ যাব নালাগে। তেতিয়া গুৰুজনে চালি চাই বুজি পালে, কালিন্দী মোক কিয় বাধা কৰি আছে। কালিন্দীয়াৰ উদ্দেশ্যটো এটাই যে গুৰুৱে যদি ভাৰত ভ্ৰমণলৈ যোৱাতে যদি বৃন্দাবনত যাই সোমায়, তেখেত কৃষ্ণৰ লগত লীন হৈ যাব। গতিকে সেইকাৰণে কালিন্দীয়াই বাধা কৰিছিল। তেখেতে কৃষ্ণৰ লগত লীন হোৱাৰ পিছত বৰপেটা পাটবসী আকৌ আহি নাপাব, সেইকাৰণে বাধা কৰিছিল। তেতিয়া গুৰুজনাই কৈছিলে যে কালিন্দী তোমাৰটোও থাকক আৰু আমাৰটোও ৰাখোঁ। হেন অৱস্থাত যদি ভকতসকলক কওঁ যে আমি ভাৰত ভ্ৰমণলৈ যোৱা নহ'ল, তেতিয়া ভকতসকলে বৰ আঘাত পাব, আৰু আমাৰ ধৰ্মটো কোনে প্ৰচাৰ কৰিব আৰু আমাৰ বাক্যনো কোনে শুনিব। গতিকে বৃন্দাবনত নাযায়, আন ঠাইবিলাক ঘূৰাই পকাই তেওঁলোকক লৈ আহোঁ, তেতিয়া তেওঁলোকে আনন্দ পাব। সেই অৱস্থাত আপোনাৰ জগন্নাথত সপোন দেখাইছে পাণ্ডাক যে উজনি ফালৰ পৰা চৈতন্য জগন্নাথ আহি আছে, তেখেতে যাতে ইয়াত সেৱা নকৰে। গতিকে আমি হ'লোঁ জ্বৰ জগন্নাথ, আমি কাঠৰ পুতলা, আমাক য'তে ৰাখিছে আমি তাতেই আছোঁ, আমাৰ চৈতন্য নাই। যে চৈতন্য জগন্নাথ আহি পেলাই ইয়াত যাতে সেৱা নকৰে, তেখেতকহে আমি সেৱা কৰিব লাগে, কাৰণ তেওঁ চৈতন্য জগন্নাথ আৰু আমি হ'লোঁ জ্বৰ জগন্নাথ। গতিকে গুৰুজনাই সেৱা নকৰি পশ্চিম ফালৰ খুঁটি দুটা ধৰি পেলাই ভিতৰ চোৱাটো চাইছিলে। গুৰুজনাই হাত দিয়াৰ লগে লগে পিতলৰ খুঁটিত দুই হাতৰ চাপ বহি গ'ল। তেতিয়া সকলো ৰাইজে বা পাণ্ডাসকলে চালে যে এইটোতো বৰ ডাঙৰ ঘটনা হ'ল। এয়া চৈতন্য
জগন্নাথে হাত দিয়াৰ লগে লগে এই চিন বহি গ'ল। তেতিয়া গুৰুজনাই তাত সেৱা সৎকাৰ নাকাৰি জগন্নাথৰ পৰা উভতি আহি 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 এইখিনি ঠাই পালে। এইখিনি ঠাই পোৱাত গধূলি সময় হ'ল। তেতিয়া গুৰুজনে ভাবিলে যে ইয়াততো আশ্ৰয়ো নাই। এতিয়া ভকতসকলক ক'লে, পাপ বান্ধৱসকল, এতিয়া গধূলিও হ'ল, আমি কোনপিনে যাম ৰাতিবেলি? গতিকে ইয়াত আশ্ৰয়ো নাই। আশ্ৰয়ৰ ভিতৰত আছে এই গছজোপা। এয়া গুৰুআসনখনতে দেখিছে। এই গুৰুআসনৰ সেই ঠাইতে বৃহৎ পাৰুলি গছ এজোপা আছিল। এই পাৰুলি গছজোপাকে আশ্ৰয় কৰি ৰাতিটো কটাম বুলি গুৰুৱে সিদ্ধান্ত দিলে। ভকতসকলে ক'লে, প্ৰভু ইচ্ছা, আপোনাৰ ইচ্ছা, আপুনি যদি গছৰ তলত থাকিব পাৰে, আমি কেলেই নোৱাৰিম? গতিকে গুৰুজনাই এই গছজোপাৰ তলতে বহিলে আৰু ভকতসকলে, গুৰুজনে পূবমুৱা হৈ বহিলে, ভকতসকলে পশ্চিমমুৱা মুখামুখি হৈ বহিলে। তেতিয়া মাধৱদেৱে প্ৰশ্ন কৰিছিল, প্ৰভু আমি ভাৰত ভ্ৰমণলৈ আহিলোঁ, গতিকে আমাৰতো বৃন্দাবনত যোৱাটো নহ'ল। কাৰণ মাধৱদেৱকো বৰপেটা পাট্টশীত কালেণ্ডিয়াই বাৰ বাৰ কৈছে, মাধৱ তুমি গুৰুৰ লগত ভাৰত ভ্ৰমণলৈ যাবা, তুমিও যাতে বৃন্দাবনত যোৱাৰ কাৰণে হেঁপাহ নকৰা আৰু গুৰুজনে যাতে বৃন্দাবনত যাই নোসোমায়। এইটো কথা জানি বুজিও মাধৱদেৱে ইয়াত খুচৰি দিলে। মানে মাধৱদেৱৰ কথাটো হ'ল কি, আমিহে জানিছোঁ, অকল ভকতসকলে জানক বুলি তেওঁ প্ৰশ্ন কৰিলে, প্ৰভু আমাৰতো বৃন্দাবনত যোৱা নহ'ল, আমিতো উভতি আহিলোঁৱে। বৃন্দাবনত যে কৃষ্ণই ৰাস ক্ৰিয়া কৰিছিল সেইখিনি কথা ইয়াতে বৰ্ণনা কৰিলে আমি বৃন্দাবনত যোৱাটোৱেই হ'ব। তেতিয়া গুৰুজনাই মাধৱদেৱৰ অনুৰোধত ৰাস ক্ৰিয়াৰ কথা বৰ্ণনা আৰম্ভ কৰে। ৰাস ক্ৰিয়াৰ বৰ্ণনা সমাপ্ত হোৱাৰ লগে লগে শংকৰ গুৰুই যি ঠাইত বহিছিল, তেওঁৰ মূৰৰ ওপৰতে গছৰ ডালত মৌ বাঁহ এটা আছে। সেই বৰ্ণনা শেষ হোৱাৰ লগে লগে টপ টপকৈ গুৰুজনাত মধুৰ ৰস পৰিলে। গুৰুজনে চালে যে এয়া মধুৰ ৰস। তেতিয়া মাধৱদেৱক ক'লে, মাধৈ স্বয়ং কৃষ্ণ সন্তুষ্ট হ'ল আমাৰ হৃদয়ত মধু বৰষিলে। এই 126জন ভকতৰ ভিতৰতে বুঢ়ীৰ প গোবিন্দাতুৰী নামৰ এজন ভকত আছিলে। তেখেতক ক'লে, বাপৈ তুমি গছত উঠিব লাগে, মৌৰস পাৰিব লাগে, ভকতসকলক প্ৰসাদ হিচাপে বিতৰণ কৰি দিব লাগে। তেতিয়া গোবিন্দ আতুৰীয়ে গুৰুজনাক সেৱা সৎকাৰ কৰি গছত উঠি মৌৰস পাৰি পেলাই গুৰুজনাক সমজালে, প্ৰভু এয়া মৌৰস পৰা হ'ল। তেতিয়াহ'লে গুৰুজনাই ক'লে যে আমিও এগছি বন্তি জ্বলাম। এইডোখৰ জেগাৰ নাম আছিল চন্দনচৰা। শংকৰ গুৰুৰ 85 বছৰ বয়সৰ আগত এইডোখৰ জেগাৰ নাম আছিল চন্দনচৰা। কাৰণ নৰনাৰায়ণ ৰজাৰ বংশৰে চন্দন নামৰ ৰজা এজন আছিল। চন্দন ৰজাই ইয়াত বিহাৰ কৰিছিল, সেইকাৰণে তেওঁৰ নামতে নামাকৰণ কৰা হৈছিল চন্দনচৰা, তাৰমানে চন্দনেশ্বৰে। তে গুৰুজনে 85 বছৰ বয়সত আহি মধুপুৰ ৰচনা কৰিলে। কাৰণ তেতিয়া বুঢ়ীৰ পৰা গোবিন্দ আতুৰীক ক'লে যে তোমাৰ মৌৰস পৰা হ'ল, আমিও এগছি বন্তি জ্বলাওঁ। এইখিনি ঠাইৰ নাম আছিল চন্দনচৰা, আজিৰ পৰা নামাকৰণ কৰা হ'ল মধুপুৰ। মধুপুৰ নামে এখন পবিত্ৰ স্থান হৈ উঠিব এদিন। তেতিয়া মৌ পান কৰি মধুপুৰ ৰচনা কৰি তেওঁ আকৌ উভতি গ'ল বৰপেটা পাটবাসীলৈ। গুৰুজনাৰ যেতিয়া 107 বছৰ বয়স হয়, তেতিয়া মনত পৰিলে আমি মধুপুৰ ৰচনা কৰি থৈ আহিছোঁ, থান এখনি হ'ব বুলি আমি বাক্য দি আহিছোঁ, এতিয়া কোনে থানখন বনাব? এতিয়া আমাৰ যাবৰ হ'ল, আমি গৈ পেলাই এই থানখন বনাব লাগে। ইয়াত আহি তেওঁ 13 বছৰ কাল থাকি ধৰ্ম প্ৰচাৰ কৰি 13 বছৰ কাল উকলি যোৱাৰ পিছত তেওঁ ইয়াতে এই ঐক্যমন্দিৰ গছি আছে, এই ঐক্যমন্দিৰ গছি জ্বলাই তেওঁ শেষ নিশ্বাস ইয়াতে এতিয়া কৰে। আৰু এইয়ে হ'ল গুৰুজনাই পতা মূল সত্ৰ। 862খন সত্ৰ আছে, মূল সত্ৰ 862খন সত্ৰৰ মূল সত্ৰ মধুপুৰে প্ৰসংগ নকৰিলে বৰপেটা নকৰে, বৰপেটা নকৰিলে বৰদোৱাই নকৰে, বৰদোৱাই কৰাৰ পিছতহে মাজুলীলৈ কৰে। গতিকে এইখিনি হ'ল মধুপুৰৰ সৃষ্টি কাহিনী। তো শ্ৰদ্ধা দৰ্শকসকল, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া মধুপুৰ সত্ৰৰ বিখ্যাত মধুপুৰ সত্ৰৰ মূল বাপজন, মূল গুৰুদেৱ, আমাৰ গুৰুদেৱ বুলি মই কৈছোঁ,
তেখেতে গোটেই কাহিনীখিনি খুব সৰহ আৰু সুন্দৰভাৱে বৰ্ণনা কৰিলে। এতিয়া আমি ক'ব বিচাৰোঁ যে আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ যে যিহেতু মধুপুৰ সত্ৰৰ মূল সত্ৰ, সেইটো আমি গুৰুজনাৰ মুখে আমি জানিলোঁ বা গুণীজ্ঞানীসকলে আগতেও জানে, আজি আকৌ আমি জানিলোঁ। গতিকে এই সত্ৰখন মানে উত্তৰোত্তৰ শ্ৰীবৃদ্ধিৰ কাৰণে, ভৱিষ্যতে উত্তৰোত্তৰ শ্ৰীবৃদ্ধিৰ কাৰণে অসমৰ চৰকাৰৰ যথেষ্ট ইয়াত মানে অৱদান প্ৰয়োজন আছে বুলি আমি ভাবোঁ। যিহেতু ইয়াত সম্পূৰ্ণ এখেত বৰপেটা, কিন্তু অসমীয়া মানুহ সম্পূৰ্ণ, এখেত বৰপেটাৰ মানুহ আমাৰ এই অসমীয়া। গতিকে এই অসমৰ সংস্কৃতি সমগ্ৰ বিশ্বব্যাপী হওক, আমাৰ সমগ্ৰ হিন্দুস্তানত হওক, সেয়া আমি আশা কৰোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ, যাক নেকি আমি এখন গীতাশাস্ত্ৰ উপহাৰ দিছিলোঁ, যাক নেকি গামোচা পিন্ধাইছিলোঁ নিৰ্বাচনৰ আগত। গতিকে আমিও তেখেতক জিকাই থোৱাৰ অলপ অৱদান আছে। গতিকে আমি এই আপাহতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ, অসম চৰকাৰলৈ, মাননীয় অসম চৰকাৰলৈ অনুৰোধ জনাওঁ যে এই মধুপুৰ সত্ৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত সমগ্ৰ আমাৰ হিন্দুস্তানত বিকাশ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত সমগ্ৰ মানে পৃথিৱী বিখ্যাত কৰি দিয়াত চৰকাৰে যাতে চকু মেলি চায়। লগতে প্ৰিয় দৰ্শকসকলক আমি অনুৰোধ জনাওঁ যে আপোনালোকে আহক, ইয়াত অসমৰ সংস্কৃতি সম্পূৰ্ণ হয়তো অসমৰ মানুহে পাহৰি গৈছে, কিন্তু আমাৰ প্ৰভুজনসকলে আৰু যিমান বাপজন আছে তেওঁলোকে কিন্তু অসমৰ সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। অসমৰ সংস্কৃতি মানে হিন্দুস্তানৰ সংস্কৃতি, আমাকে হিন্দু সংস্কৃতি। যিবিলাক গুণীজ্ঞানী মানুহ আমাৰ বাপ হওক বা আমি হওক বা ৰাইজসকল, আপোনালোকে জানে যে শ্ৰীকৃষ্ণ হৈছে আমাৰ হিন্দুসকলৰ প্ৰধান দেৱতা। যিহেতু আমাৰ জয় জয় গুৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে সেই শ্ৰীকৃষ্ণকে প্ৰধান দেৱতা বুলি প্ৰচাৰ কৰি গৈছে। সেই আজিৰ পৰা কিমান 500 বছৰ আগতে, নহয়নে? 500 বছৰ আগতে। গতিকে সেই মহান গুৰুসকলে প্ৰচাৰ কৰি যোৱা ধৰ্মটোক আমি নিশ্চয় অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। কাৰণ শ্ৰীকৃষ্ণই গোটেই দুনীয়া মালিক বুলি সেই দেখোন মানে যেতিয়া নেকি মহাভাৰত যুদ্ধ হৈছিল তেখেতে নিজেই কৈ গৈছে, যেতিয়া নেকি অৰ্জুনক মানে বিশ্বক দেখুৱাইছিলে তেখেতে নিজেই কৈ গৈছে, আৰু শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰই কৈ গৈছে যে তেখেতে উদ্ধৱক কৈছিলে যে এক দেও এক সেৱ একত বিনে নাই কেও, সেইটো শ্ৰীকৃষ্ণক কৈছিলে। হয়, আচ্ছা, তেখেতেও কৈছিলে। লগতে মানে যে শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱেও কথাটো কৈ গৈছে। গতিকে শ্ৰীকৃষ্ণ আছে গোটেই হিন্দুসকলৰ দেৱতা। গতিকে এই ধৰ্মটো প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত বহুত আমি গুৰুত্ব দিব লাগিব বা গুৰুত্বপূৰ্ণ আমি মানে অৱদান আগবঢ়াব লাগিব গোটেই হিন্দু সংস্কৃতিয়ে, হিন্দু সমাজে। সেয়া আমি আশা কৰোঁ, মানে অভিনয় আশা কৰোঁ। আমি আশা কৰোঁ কথাবিলাক চালি জাৰি চাব, সময় উলিয়াই আপোনালোকে অলপ হ'লেও কথাবিলাক গুৰুত্ব দিব বুলি। ভৱিষ্যতে যিমান পাৰি এই সভ্যতা সংস্কৃতি সমগ্ৰ হিন্দুস্তানতে নহয়, সমগ্ৰ মানে পৃথিৱীব্যাপী প্ৰচাৰ প্ৰসাৰ আৰু শ্ৰীবৃদ্ধি কৰাত আপোনালোকে অৰিহণা যোগাব বুলি আমি নমস্কাৰসহ সকলোকে অনুৰোধ জনাইছোঁ। তো বাপজন আমি অলপ আৰু লগতে মই অসমবাসী ৰাইজক কৰজোৰে সেৱা কৰি আপোনালোকক জনাইছোঁ, মধুপুৰত আহি মধুপুৰ সত্ৰখন ক'ত সৃষ্টি কৰিছিলে গুৰুজনাই সেইটো চাই চিতি ল'ব। কাৰণ আজি অশিক্ষিত যুগ নহয়, শিক্ষিত যুগ। ক'ত কি লিখা আছে আপোনালোকে পঢ়ি শুনি মধুপুৰ সত্ৰখন ক'ত আছে উলিয়াই ল'ব। তো বাপজন আজিলৈ তেতিয়াহ'লে আপোনাক অনেক ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ নম নম নাৰায়ণ প্ৰসন্ন হয় হৰি মায়া আপোনাৰ মহিমা আজি তেৰ নৱমৰ পৰা এই মহাপুৰুষ গুৰুজনাৰ সেৱা কৰিছে। বাপজন আপোনাক অনেক ধন্যবাদ। হয়, আপোনাৰ স্বাস্থ্যবোৰ যাতে সম্পূৰ্ণ সুস্বাস্থ্য থাকে, আপোনাৰ হয় দীৰ্ঘায়ু হয়, লগতে আপোনাৰ চবফালে যাতে জয় জয় ময় হয়, তাকে আমি আশা কৰিলোঁ। তো বাপজন যদি আপুনি অনুমতি দিয়ে আমি ভিতৰৰ অলপ পৰিৱেশ যদি দেখুৱাব পাৰোঁ। ভিতৰত সোমাব নোৱাৰিব নহয়, বাহিৰৰ পৰাই দেখুৱাম, বাহিৰৰ পৰা। হয়, তো আমাৰ মূল বাপজনে অনুমতি দিছে, আমি বাহিৰৰ পৰাই ভিতৰৰ মূল পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ভকত বৈষ্ণৱসকলে এয়া সেৱা কৰিছে। এতিয়া ৰাতিপুৱা মোটামুটি 9:30 বাজিছে। এই 9:30 সময়তে ভকত বৈষ্ণৱসকল আহিছে। আমিও ৰাতিপুৱাই গা পা ধুই ওলাই আহিলোঁ।
এয়া প্ৰিয় দৰ্শকসকল আপোনালোকে চাওক এয়া ভকত বৈষ্ণৱসকলে নৈবেদ্য আগবঢ়াইছে এয়া দীপ জ্বলাইছে হায়াৰ ছেকেণ্ডাৰীখন আৰু কলেজখন অকণমান বেলেগ বেলেগ হয়নে আপুনি তেখেতলোকে এইখন হ'ল গুৰুজনাই নিজে হাতে পতা সত্ৰ। প্ৰিয় দৰ্শকসকল আপোনালোকে চাওক এয়া মধুপুৰ সত্ৰৰ ভিতৰৰ পৰিৱেশ একেবাৰে ভিতৰত সোমোৱাৰ অনুমতি নাই গতিকে আমি বাহিৰৰ পৰা পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধৰিব পাৰে আইমতী সমন্তৰ পৰা আহিছে ধৰিব পাৰে তেখেতক তাতে যে শংকৰদেৱে যে গুৰুজনাৰ কি আছে এয়া মূল শ্ৰী বিষ্ণু অৰ্থাৎ শ্ৰীকৃষ্ণ এওঁলোকৰ লগত পাতিব লাগিব এওঁলোকৰ লগত পাতিব লাগিব অলপ কথা পাতি আছে যে আমি পাতি আছোঁ কথা পাতিছে না অলপ কথা আহি আছে গতিকে আপোনালোকে দেখা পাইছে আমাৰ এয়া মধুপুৰ সত্ৰৰ চৌহদ আৰু লগতে এজন ভক্তপ্ৰাণ তেওঁ কিছু নিৰীক্ষণ কৰি আছে ইয়াত আপোনাৰ এইটো পাৰ চৰাই আছে ইয়াত বিভিন্ন ধৰণৰ গতিকে তেওঁলোকে পাৰ চৰাইৰ কাৰণে এটা ঘৰ বনাই থৈছে সোধক ক'ৰ পৰা আহিছে দৰ্শকসকল ইয়াত দেখিছে আপোনালোকে মানে মধুপুৰ সত্ৰৰ ভিতৰতে পাৰ চৰাই গৃহ আছে ইয়াত যাতে যিবিলাক নেকি আমাৰ ভক্তসকলে পাৰ চৰাই দিয়ে এই পাৰ চৰাই ধুনীয়াকৈ সুন্দৰকৈ ৰখা হয় এই পাৰ চৰাইবোৰ দেখিছে মোৰ সখী জিতানন্দ মেধিয়ে দেখুৱাবলৈ চেষ্টা কৰিব পাৰ চৰাই গৃহ এই পাৰ চৰাইবোৰ আছে লগতে এই শহাপহু আছে শহাপহু দেখিছোঁ সখী ভালে দেখুৱাই দিয়কচোন শহাপহু সেই শহাপহু সেইবিলাক পাৰ চৰাইৰ শহাপহু এইবিলাক ধুনীয়াকৈ ৰখা হৈছে এইফালে আমাৰ দাদা নমস্কাৰ মানে মধুপুৰ সত্ৰ চাবৰ কাৰণে আহিলে আপুনি ক'ৰ পৰা আহিছে ডিগবৈৰ পৰা আহিছে ডিগবৈ অসমৰে মই তিনিচুকীয়া জিলাৰ একেই ময়ো তিনিচুকীয়া আপুনি তিনিচুকীয়া হয় হয় আপুনি সুদূৰ ডিগবৈৰ পৰা আহিছে কেনেকুৱা লাগিছে মধুপুৰ সত্ৰ দেখি কেনেকুৱা লাগিছে ভাল লাগিছে হয় হয় আপুনি এজন হিন্দু হিচাপে মানে এই সংস্কৃতি নিশ্চয় বিশ্ববিখ্যাত হোৱাটো আশা কৰে নহয়নে আপুনি হিন্দু নহয় জানো হয় ঠিকে আমি আশা কৰোঁ যে এই সংস্কৃতি বিশ্ববিখ্যাত হওক যিহেতু আমাৰ শ্ৰীকৃষ্ণৰ মূল দেৱতা নহয়নে যিহেতু আমাৰ গুৰুজনা শ্ৰী শংকৰদেৱ শ্ৰী মাধৱদেৱে সেই শ্ৰীকৃষ্ণ সংস্কৃতিয়ে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলে গতিকে আমি আশা কৰোঁ যে এই মধুপুৰ সত্ৰৰ পৰাই গোটেই আমাৰ যাত্ৰা বিশ্ববিজয় হওক আমাৰ তাই কি কয় আমাৰ মানে যিটো হিন্দু সংস্কৃতি সেইটো মানে বিশ্বজুৰি হওক নহয়নে সেইটো আশা কৰোঁ তো আপোনাক বহুত ধন্যবাদ লগ পাই ভাল লাগিল দেখুৱাই দিছোঁ ভাল দেখুৱাই দিয়ে ভাল দেখুৱাই ভালকৈ দেখুৱাই ডাঙৰকৈ দেখুৱাই দিয়ে আমি নিজৰ বিচাৰোঁ মই এপি দিছা এখানে এপি দিছা মধুপুৰ সত্ৰৰ মূল সত্ৰৰ চাৰিওভাগে আপোনালোকে দেখিবলৈ পাইছে এয়া মূল সত্ৰৰ চাৰিওফালে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল আমাৰ সুদূৰ পশ্চিমবংগত এনেকুৱা এখন ঠাই আছে য'ত নেকি আমাৰ অসমৰ যিসকল অসমীয়া আছে তেওঁলোকে আহি পেলাই ইয়াতে সম্পূৰ্ণৰূপে চাব পাৰিব আৰু এইফালে প্ৰভু ভগৱন্তৰ স্থান গতিকে আমি ইয়াতো আমি প্ৰৱেশ কৰিব পাৰোঁ গতিকে আহক বলক চাওঁ আমি চৌহদটো এপাক ঘূৰি চাওঁ আমাৰ এভাগ মূল সত্ৰৰ এভাগ গতিকে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ বাপ বন্ধু ভাই বন্ধুসকল আহে আৰু সুদূৰ পশ্চিমবংগত আছে কোচবিহাৰ হয় গতিকে এখন মধুপুৰ সত্ৰ আৰু এই মধুপুৰ সত্ৰত বাপ বন্ধুসকল আহিছে বহুত দূৰৰ পৰা আহিছে এওঁলোকে গম পোৱা মতে এওঁলোকে ডিব্ৰুগড়ৰ পৰা আহিছে ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছে আৰু ইয়াৰ বাপ বন্ধুৰ লগত কথা পাতি আছে মূল বাপজনৰ লগত তেওঁলোকে কিছু বাৰ্তালাপ কৰি আছে গতিকে বাপজন হয় আমাৰ কি কয় বৰপেটাৰ পৰা কি কয় হায়দৰাবাদৰ পৰা আহিছে ঠিক আছে সমগ্ৰ দৃশ্য আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল সুদূৰ হায়দৰাবাদৰ পৰা আহিছে সুদূৰ দুলীয়াজানৰ পৰা আহিছে ডিগবৈৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ গুৰুজনাৰ আশীষ ল'বলৈ
MM हैदराबाद से आते हैं। ये আজি এয়া 24 অক্টোবৰ 2022 চনত আমি মোৰ সখী জিতেন্দ্ৰ মেধি আৰু আমি চাউথ চেঙেলুং ৰুচাৰৰ পৰা হিমন্ত কুমাৰ বৰাই যোৱাকালি আহিলোঁ। আজি মধুপুৰ সত্ৰ চাইছোঁ এই ৰাতিপুৱাতে। আমি ইতিমধ্যে আগৰ যিখিনি দৃশ্য দেখুৱালোঁ সেই দৃশ্যতে আপোনালোকে প্ৰিয় শ্ৰদ্ধা দৰ্শকসকল আপোনালোকে দেখিছেই। তথাপি আৰু অলপমান পৰিৱেশ দেখুৱাবলৈ বাকী থাকিল। এই গোটেইখিনি পৰিৱেশ আকৌ মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানে বিহংগম দৃষ্টিৰে বুলি কয়, যাক নেকি বিহংগম দৃষ্টিৰে যিখিনি ভিতৰ বস্তু সেইখিনি আমি গোটেইখিনি আমি দেখুৱাই লওঁ। সাংস্কৃতিক কেন্দ্ৰ মধুপুৰ সত্ৰৰ এয়া সাংস্কৃতিক কেন্দ্ৰ আৰু এই সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱেশ এতিয়া বৰ্তমান চাওক। এতিয়া চৰকাৰৰ অৱহেলাৰ কাৰণে পশ্চিমবংগৰ এতিয়া কেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া। গতিকে ইয়াত যদি আমাৰ চৰকাৰে আৰু অলপ গুৰুত্বপূৰ্ণ আৰোপ কৰে, কিছু সহায় আৰোপ কৰে, গতিকে ইয়াত ধুনীয়া এখন কেন্দ্ৰস্থল আমাৰ প্ৰতিস্থাপিত হ'ব। লগতে ইয়াত বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত আমাৰ বিভিন্ন পৰিৱেশ চাব পাৰিব। আমাৰ মন্দিৰৰ পৰিৱেশ, সত্ৰৰ পৰিৱেশ। আপোনাৰ মূল সত্ৰখন অলপ দেখাই দিয়ক। মূল সত্ৰ হয়, মূল সত্ৰৰ মুখ্য মন্দিৰ। গতিকে এই সত্ৰভাগেই আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতে আমাৰ প্ৰাণ পাই ৰাখিছে বৈষ্ণৱ সংস্কৃতি, বৈষ্ণৱ ধৰ্ম। ইয়াতে গুৰুজনাই সকলোখিনি মাধৱদেৱৰ প্ৰমুখে সকলো ভকত বান্ধৱক লৈ পেলাই এই মধুপুৰ সত্ৰ প্ৰতিস্থাপিত কৰিছিল। গতিকে আহক আমি চাওঁ আমি। গতিকে ইয়াত লিখা আছে আমাৰ চাওক, বন্ধন মুকুটৰ ভেটি বৰ বৈকুণ্ঠ আঁতৈ বৰ তুলসী নাম আঁতৈ। গতিকে তেওঁলোকে আঁতৈসকলে প্ৰতিষ্ঠা কৰিছিল আৰু মন্দিৰৰ প্ৰাংগণ আমি চাম আহক। এয়া শ্ৰদ্ধাৰ দৰ্শকসকল, এয়া আমাৰ চিৰসেউজীয়া অসমৰে হওক বা আমাৰ চিৰসেউজীয়া সমগ্ৰ হিন্দুস্থানেই হওক, সকলোকে আমি আজি এই 24 অক্টোবৰ 2022 চনত এই সমগ্ৰ আমাৰ দেশৰ বিখ্যাত মধুপুৰ সত্ৰৰ কিছু দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ আৰু কিছুমান দৃশ্য দেখুৱাবলৈ বাকী আছে। এজন বাপ মানে আমাৰ সত্ৰৰ এজন দ্বিতীয় প্ৰধান ব্যক্তি বুলি ক'লেও ভুল নহয়, তেখেতো আছে। লগতে মোৰ এই সখী তেখেতৰ পৰা কিছু মন্তব্য গ্ৰহণ কৰিব। নমস্কাৰ। প্ৰথমে এখেতলৈ মই নমস্কাৰ জনালোঁ আৰু দ্বিতীয়তে মই সুধিম এতিয়া তেখেতে যে আমাৰ মধুপুৰ সত্ৰৰ প্ৰাংগণত এয়া আমাৰ কীৰ্তনঘৰ দেখা পাইছোঁ, আমাৰ কীৰ্তনঘৰৰ মণিপুৰ আৰু মণিপুৰৰ এখেত প্ৰধান। গতিকে প্ৰধানক সুধিম যে আমাৰ এই কীৰ্তনঘৰখনৰ কিছু বৈশিষ্ট্য কওক। কীৰ্তনঘৰৰ বৈশিষ্ট্য আমাৰ এয়া গুৰুঘৰ, এয়া কীৰ্তনঘৰ, আমাৰ ভকতৰ বাহা আৰু বাকী